গ'লো প্ৰয়াগৰাজত উপস্থিত হ'লোঁ। এতিয়া আমি যাম মহাকুম্ভলৈ। মহাকুম্ভ, ভব্য কুম্ভ, দিব্য কুম্ভ, প্ৰয়াগৰাজ। আহি পালোঁ মহাকুম্ভ। প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈছোঁ দেই আজি আহি। এয়া মহাকুম্ভৰ চিন। দূৰৰ পৰা দেখাইছোঁ মহাকুম্ভৰ চিন। কিমান প্ৰকাৰৰ যে ইয়াত শ্ৰদ্ধালু আহিছে নহয়, হিচাপ নাই। চবফালে গাড়ী আৰু মানুহ। ইয়ে হ'ল প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা। চবফালে মানুহ। এইটো VIP ঘাট। এয়া আমি ব'টিং কৰিছোঁ এতিয়া, যমুনা নদীৰ ব'টিং। এইফালে চবফালে ব'টিং চলি আছে। আমি আহিছোঁ ব'টিঙত। এইফালে এয়া দৃশ্য প্ৰয়াগৰাজৰ মহাকুম্ভত। এয়া ব'টিং। এই সিপাৰত লাখ লাখ মানুহে গা ধুইছে। সেয়া সংগমথলী, ভব্য কুম্ভ, দিব্য কুম্ভ, ডিজিটেল কুম্ভ। নাওবিলাকৰ লক্ষ্যস্থান হৈছে ত্ৰিবেণী সংগম, য'ত গংগা, সৰস্বতী আৰু যমুনাৰ মিলনথলী। ত্ৰিবেণী সংগমত লাখ লাখ মানুহে অমৃত স্নান কৰাৰ বাবে হেতা ওপৰা কৰে। সেয়েহে তাত কোটি কোটি মানুহৰ সমাগম হয় আৰু কিছুমান ঘটনাও সংঘটিত হয়। আমি গৈ আছোঁ অমৃত স্নানৰ বাবে এতিয়া ত্ৰিবেণী সংগমথলীলৈ। আজি হৈছে বসন্ত পঞ্চমী। আমি বসন্ত পঞ্চমীত এতিয়া অমৃত স্নান কৰাৰ বাবে আমি যাত্ৰা কৰিছোঁ। আজি অমৃত স্নান, বসন্ত পঞ্চমী। বসন্ত পঞ্চমীৰ দিনটোত আজি বহুত মানুহ আহিছে স্নান কৰিবলৈ। দেখিছে এইফালে মানুহ কিমান ৰখি আছে। চব আজি গংগাত গা ধুবলৈ আহিছে। কেওফালে কেৱল মানুহ, কেৱল অৰণ্য, গোটেই পাৰটো গংগাৰ পাৰ। এইয়া অমৃত স্নান কৰা মানুহে ভৰ্তি হৈ আছে। এইয়া কুম্ভমেলা, প্ৰয়াগৰাজৰ কুম্ভমেলা। ৰাতিৰ দৃশ্য, সকলোফালে লাইটৰ পোহৰ, চবফালে লাইটৰ পোহৰ। এতিয়াও পাৰত মানুহ আছে। এয়া যমুনাৰ পাৰ। ইয়াত মানুহ অলপ সেৰেঙা, ইয়াত খুব বেছি ভিৰ নাই। তথাপি সিপাৰে মানুহ বেছি আছে। চবফালে লাইটৰ জিকমিকনি, লাইটে চব পোহৰাই ৰাখিছে। সুন্দৰ ব্যৱস্থা। প্ৰয়াগৰাজ প্ৰশাসনক ধন্যবাদ দিব লাগিব, ইমান সুন্দৰ ব্যৱস্থা কৰিছে। পুলিচ প্ৰশাসনে হওক বা ইয়াৰে আন প্ৰশাসনে হওক, সকলোবিলাকে সুন্দৰকৈ ব্যৱস্থা কৰিছে। এই গোটেই চাৰিওফালে দেখাইছোঁ ৰাতিৰ দৃশ্য প্ৰয়াগৰাজৰ। সেইফালে সেইটো গংগাৰ পাৰ, এইটো হৈছে যমুনাৰ পাৰ। আমি আছোঁ এতিয়া যমুনাৰ পাৰত। গংগা আৰু যমুনাৰ মাজত হৈছে ত্ৰিবেণী সংগম। গংগা, যমুনা, সৰস্বতীৰ মিলনথলী। চাৰিওফালে লোকাৰণ্য। মহাকুম্ভ দৃশ্য এয়া প্ৰয়াগৰাজত মহাকুম্ভ, ভব্য কুম্ভ, দিব্য কুম্ভ। চাৰিওফালে কেৱল নাও চলিছে, মানুহ পাৰ নাই। প্ৰয়াগৰাজ এতিয়া ভক্তিৰসত বুৰ গৈছে। দেশ বিদেশ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰকাৰৰ মানুহ আহিছে, বিভিন্ন শ্ৰেণীৰ মানুহে গোট খাইছে। এয়া বেলেগ বেলেগ ধৰণৰ বেপাৰ বাণিজ্যত তেওঁলোক নিমগ্ন। যাত্ৰী আহি ভৰ্তি কৰিছেহি, চবফালে যাত্ৰী। কি সঁচাকৈ দেই, সাংঘাতিক এটা পৰিৱেশ ইয়াতে। পিছত মই নাহিলে মানে গম নাপালোঁ হয়। সেইটো কাৰণে পৰিৱেশ হয় ইয়াতে মহাকুম্ভ বুলি। কোটি কোটি মানুহৰ এতিয়া সমাগম হয়, ইয়াত আহিয়ে গম পাইছোঁ।
ইপাৰৰ নাও যাতে সিপাৰে যাব নোৱাৰে সেইকাৰণে মাজত এডাল ৰেখা টানি দিয়া আছে। এইডাল বেৰিয়াৰডাল আছে যাতে ইপাৰৰ নাও গৈ পেলাই, এইটো হৈছে যমুনা যমুনা নদীৰ পাৰৰ অংশ আৰু সেইফালে গংগা, যাতে যমুনাৰ ফালৰ পৰা গংগালৈ যাতে নাও যাব নোৱাৰে তাৰ কাৰণে মাজত এডাল প্ৰকাণ্ড বেৰিয়াৰডাল দি দিয়া হৈছে। এই আমি গাঁৱত গৈ আছোঁ, স্পেচিয়েল নাও। গংগাৰ পাৰত মানুহ চাওক, গংগাৰ পাৰত মানুহে মানুহ, এই নদীৰ পাৰ মানুহে চাহ খাই আছে। এয়া হৈছে প্ৰয়াগৰাজ মহাকুম্ভ। নাহিলে আপুনি গম নাপাব ইয়াত কি পৰিৱেশ এটা হৈ আছে নহয়। সকলোফালে মানুহ গৈ আছে, ধৰ্মত একাগ্ৰচিত্তে নিবদ্ধ হৈ আছে। সকলো মানুহে গাই গাই ইয়াত সময় পাৰ কৰিছে। সকলোফালে কেৱল পঞ্চমীৰ অমৃত স্নান হ'ব, গতিকে লগতে বহুতো পৰিভ্ৰমী চৰাই, এই গোটেই মানুহ অমৃত স্নান কৰা মানুহ, সেই মূৰৰ পৰা শিমূৰলৈ অমৃত স্নান কৰা মানুহ চাওক কিমান মানুহ আছে হিচাপ নাই। এই বছৰ পঞ্চমী ঘন দিন হিচাপে গণ্য কৰা হয়। গতিকে আজিৰ এই পুণ্য দিনত পূজাও চলি আছে। আজিৰ এই পুণ্য তিথিত দেশ বিদেশ আমাৰ বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই স্নান কৰিব আহিছে অমৃত স্নান। গতিকে আমিও আজি অমৃত স্নান কৰিলোঁ। সঁচাকৈ আমাৰ কিবা কপাল ভাল আছিল যে আজি আমি অমৃত স্নান কৰিবলৈ সুযোগ পালোঁ। জয় গংগা मैया की जय। जय